is Vinod? Who is Vinod? I say, who is Vinod? Everybody is saying Vinod, 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 but nobody knows who is Vinod. I say, who is Vinod? Hello guys, welcome to back to my channel Jeevan Zindabad. সকলতে কেৱল বিনোদ 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 হোৱাটছআপ ফেচবুক ইউটিউব সকলোতে বিনোদ কথা নাই বতৰা নাই সকলোৱে আহে খালি বিনোদ লিখে আৰু গুচি যায় কি চলি আছে মানে কেছটো কি মানে কিছুমানে গম পাইছে কিছুমানে গম পোৱা নাই মই সকলোবিলাক বিনোদৰ বিষয়ে ধুনীয়াকৈ কৈ দিম তাৰ আগতে এটা সৰু ভিডিঅ' গলি আপোনালোকে চাওকচোন तुम लोग भोसड़ी कुछ भी फेमस क्यों करते हो तो मतलब एक लड़की ने आंख क्या मार दी तुमने उसको मिलियन फॉलोअर्स दिला दी आंख तो हमने भी मारी थी लेकिन हमें सिर्फ लोड़े पे चप्पल पड़े हैं आज तक ठीक है यार एक लड़की ने आरसीबी को सपोर्ट क्या कर दिया तुमने उसको ब्लू टिक दिलवा दिया हम गए थे भाई आरसीबी को सपोर्ट करने हमें सीट तक नहीं मिली थी भाई तुम एक मीम मटेरियल को सपोर्ट करते हो कोई बात नहीं यार लेकिन उन मीमर्स को भी तो सपोर्ट करो जिन्होंने कॉन्टेक्स्ट दे करके उस मीम को फनी बनाया था उन मीम मटेरियल्स के 1 मिलियन 2 मिलियन 3 मिलियन तक फॉलोअर्स चले जाते हैं लेकिन मीमर्स बेचारे 1K 2K 10K तक ही रहकर सिमट जाते हैं दोस्त को भी सपोर्ट कर लो जो सिंगिंग डांसिंग रैपिंग वाइन मीम बना करके तुम्हें एंटरटेन करता है और कंटेंट ढूंढता रहता है सिर्फ तुम्हारे एंटरटेनमेंट के लिए लेकिन नहीं तुम्हें तो करना है विनोद 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 तो अब अगर कमेंट में किए विनोद विनोद अगर कमेंट में किए विनोद 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 तुम्हारे देंगे गाल को তো দুখন ফটো দেখিলে এখন কমেণ্ট বক্সৰ এখন ইউটিউব চেনেল ক্ৰিয়েট কৰাৰ চেনেলৰ নামবোৰৰ সকলোতে বিনোদ থাৰু বুলি দিয়া আছে তো বিনোদ থাৰু হ'ল এজন নিউ ইউটিউবাৰ তেওঁ নিজকে মানে পপুলাৰ কৰাৰ এটা প্ৰচেষ্টা কেইদিনমানৰ আগৰ পৰা কৰি আহিছে নিজৰ নামটো মানে যিকোনো ভিডিঅ'ত গৈ পেলাই বিনোদ বুলি লিখি থৈ আহে একো কথা বতৰা নাই ভাল বেয়া ভিডিঅ' একো চিনচাপ নাই খালি বিনোদ বুলি তেওঁ নিজৰ নামটো লিখি থৈ আহে তেওঁ নিজকে সেইটো মানে পপুলাৰ কৰাৰ ধান্দা এটা তো এই কথাটো লক্ষ্য কৰিলে কোনে স্লেপন নামৰ এটা ইউটিউব চেনেল ৰষ্টিং চেনেল হয় তো স্লেপন নামৰ ৰষ্টিং চেনেলটোৱে মানে এটা ভিডিঅ' ক্ৰিয়েট কৰিছিল যে ভাৰতৰ মানুহে কেনেদৰে মানে কমেণ্ট পাছ কৰে যিকোনো ভিডিঅ'ত গৈ পেলাই কি কমেণ্ট পাছ কৰে তো তেনেকুৱা ধৰণৰ এটা ভিডিঅ' কৰিছিল তো এই কমেণ্টটো তেওঁ লক্ষ্য কৰিলে আৰু লক্ষ্য কৰি পেলাই লিক আউট কৰিলে আৰু স্লেপন ইউটিউব চেনেলটো এই দুদিনত ইমানেই পপুলাৰ হৈ গ'ল এয়াৰচেল বুলি লিখিলেও আপুনি তলত দেখিব স্লেপনটোৱে আহে তো মানে ইমানেই ভাইৰেল হৈ গ'ল মানে দুদিনত মানে আৰু মেইন কথা হ'ল এই ল'ৰাজনে ভিডিঅ' ক্লিপত কোৱাৰ দৰে বিনোদ কোনো নহয় বিনোদ একো নহয় তেওঁ নতুন ইউটিউবাৰ একো কণ্টেণ্ট নাই একোৱে নাই মানে তেওঁ গতিকে তেওঁক ভাইৰেল কৰিবলৈ দৰকাৰ নাই ল'ৰাজনে কোৱাৰ ধৰণে যাক ভাইৰেল সঁচাকৈ দৰকাৰ তেওঁক ভাইৰেল কৰক যোনে দিনে ৰাতিয়ে কষ্ট কৰি পেলাই এটা ভিডিঅ' বনাবলৈ এটা ডেন্স কৰিবলৈ এটা গান গাবলৈ এটা আৰ্ট কৰিবলৈ কষ্ট কৰিছে তেওঁক ভাইৰেল কৰক নিজৰ ওচৰে পাজৰে থকা ল'ৰা ছোৱালীক ভাইৰেল কৰক ভাল বস্তু ভাইৰেল কৰক কি আৰু কুচবি বিনোদ থাৰু কোন হয় মানে একো কথা নাই বতৰা নাই এনেই বিনোদ 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 চিঞৰ বাখৰ লগাই আছে দুই 2-3 দিন ধৰি পেলাই প্ৰিয়া ৱাৰিয়ৰ আৰু ৰাণু মণ্ডল তেওঁলোকৰ প্ৰতিভা আছিল এক ৰাতিৰ ভিতৰত তেওঁলোকে সেইকাৰণে পপুলাৰিটি লাভ কৰিলে সেইটো ভাল কথা আৰু তেনেকুৱা বহুত উদাহৰণ আছে নিজৰ প্ৰতিভাৰ কাৰণে তেওঁলোক পপুলাৰ হৈছে কিন্তু বিনোদ থাৰু কি আছে একোৱে নাই তেনেকুৱা এটা মানুহক আপুনি পপুলাৰ কৰি কি পাইছে মানে একো পোৱা নাই কিবা যদি বিচাৰে ভাল কনচেণ্ট লওক ভাল হেৰি পপুলাৰ কৰক আৰু আজিকালি আৰু এটা বস্তু ফেচবুকত খুব মানে চলিব লৈছে লিংক ফেচবুকত যদি কোনোবাই কিবা অশ্লীল ভিডিঅ' অশ্লীল ফটো কিবা যদি মানে অকণমানো যদি ফুট এটাও পোৱা যায় এনেকুৱা ধৰণৰ হাহাকাৰ কৰে লিংক বিচাৰি মানে ভিক্ষাৰীও যাতে এনেকুৱা ভিক্ষা নোখোজে তো এনেকুৱা লিংক বিচাৰি পেলাই হাহাকাৰ লগায় ফেচবুকত তো ছ'চিয়েল মিডিয়াটো এনেকুৱাই বস্তু ভাৰতবৰ্ষ আৰু ইণ্টাৰনেট যদি একলগ হৈ যায় মানে পৃথিৱীখন উল্টা হৈ যাব সকলো সম্ভৱ হৈ যায় ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ মানে তো বিনোদ থাৰুৰ বিষয়ে এইখিনিয়ে আছিল আজি আপুনি যদি এতিয়া ফেচবুকত ইউটিউবত যদি চাৰ্চ কৰে বিনোদ থাৰু বুলিকে আপুনি তেওঁৰ অৰিজিনেল যিটো চেনেল তাক আপুনি বিচাৰি নাপায় কিন্তু এৰাতিৰ ভিতৰত হাজাৰ হাজাৰ বিনোদ থাৰু চেনেল ক্ৰিয়েট হৈ গ'ল মানে নিজকে পপুলাৰ কৰিবলৈ একদম এটা চান্স মানে গল্ডেন চান্স বুলি ভাবিছে আৰু তো বিনোদ থাৰু একো নহয় জাবৰ মাজত খুন থাকে খুন টুকুৰা আপোনালোকে বিচাৰি লওক তেওঁলোকক আপোনালোকে ভাইৰেল কৰক তো আজিলৈ ইমানখিনিয়ে আছিল বিনোদ থাৰুৰ বিষয়ে এতিয়া সকলোৱে ইতিমধ্যে গম পালে মই ভিডিঅ'টো জৰিয়তে আপোনালোকক জনাই দিলোঁ তেওঁ কোনৰ কি কথা কি বতৰা গতিকে ষ্টপ ইট তো আজিলৈ ভিডিঅ'টো এৰিলোঁ মানে তো বাই বাই টাটা টেক কেয়াৰ